এয়া দেখিছা বাঁহ গছ, এয়া কমলা, এজোপা কল, এয়া মা আৰু দেউতাই ৰুইছিলে। তুমিও ডাঙৰ হ'লে গছ ৰুবা দেই। গছ ৰুবা, গছজোপা প্ৰতিপালন কৰিবা। গছে আমাক অক্সিজেন দিয়ে আৰু সেই অক্সিজেন লৈ আমি জীয়াই থাকোঁ। তাৰমানে গছে আমাক জীয়াই ৰাখে। যি মানুহে গছ ভাল পায় তাক প্ৰকৃতিয়ে ভাল পায়। গছ সদায় ভাল পাবলৈ শিকিবা। হ'ব। এইবাৰ দৰমহা পালে তোমাৰ নামত এটা ধুনীয়া ইঞ্চুৰেঞ্চ প্লেন কৰিব লাগিব। তোমাৰ ভৱিষ্যতটোৰ কথা এতিয়া চিন্তা কৰিব হ'ল। দৰমহা পইচাকেইটা ইঞ্চুৰেঞ্চত খৰচ কৰি দিলে মাহটো চলিবলৈ অলপমান টান হ'ব। তথাপিও এডজাষ্ট কৰিব পাৰিম দিয়া। তোমাৰ বাবে সেইকণো কৰিব নোৱাৰিমনে? হৰা এইটো লোৱাচোন। দিয়া। ল'ৰা টোপনিয়ে গ'ল গছ চাই চাই। খাই পাইছো মোৰ কলিজাটো টোপনি পাই খাই পাই গৈছে। কি এখন? এই আমাৰ ল'ৰাৰ নামত চাইল্ড প্লেন এটা কৰিছো। মানে ইঞ্চুৰেঞ্চ? ইঞ্চুৰেঞ্চ মই দৰমহা পালে কৰাম বুলি ভাবিছিলো, তুমি কৰালাই যে? সাৰপ্ৰাইজ। সাৰপ্ৰাইজ মানে ৰ'চোন, ইমান পইচা ক'ত পালা তুমি? মই এটা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছো নহয়। প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছো মানে? এইটো এটা স্মল বিজনেছ, ৱৰ্ক ফ্ৰম হোম হয়, বিশেষকৈ মহিলা আৰু ছোৱালীসকলৰ বাবে। মাত্ৰ হাতত এটা মোবাইল ফোন থাকিলেই হ'ল। মানে ঘৰত থাকিয়ে কৰিব পাৰিব? এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ অসমৰ বহুত মহিলা আৰু ছোৱালী স্বাৱলম্বী হ'ব পাৰিছে। গতিকে আপোনালোকেও স্ক্ৰীণত দিয়া নম্বৰত আজিয়ে যোগাযোগ কৰক আৰু ঘৰতে বহি এই প্ৰতিষ্ঠানটোৰ লগত জড়িত হৈ স্বাৱলম্বী হওক। নিজৰ টকা নিজে ঘটক। মই পটকে পিংকি কথাটো কৈ আহোঁগে। পটকে তাইও টকা কেইটামান ইনকাম কৰক।